ইমান দেৰি হ'লে ৰাতিলৈকে চাহ দিবহি পোৱা নাই মোক ইমান দেৰিকৈ উঠে তাই ইয়াত মাংসখন নিচিনা খাম বুলি আহিলে নহ'ব নহয় জল্দি আন দেই মই কিন্তু বেছি সময় ৰাখিবলৈ নোৱাৰোঁ আৰু টাইমমতে বস্তুকেইটা নাপালে খং উঠে বুলি জানিও তাই মোক সময়মতে বস্তুটো দিয়াহি নাই দিয়া নাপাব মা আজি অলপ উঠোনে অকণমান দেৰি হ'ল কালি শুওঁতে অলপ দেৰি হৈছিলে ৰাতি গোটেই কাম বনখিনি কৰিহে হৈছিলোঁ বাহিৰত যোৱাৰ পিছত মই সেইবোৰ নাজানো মোৰ বস্তু সময়মতে লাগিব তোক কেনে আনি থোৱাহি নাই এখন ঘৰত বেছি দেৰি হোৱা নাই নহয় মা 10 মিনিটহে দেৰি হৈছে ইমান কালি নাপাৰিব আকৌ মই মোৰ বস্তু টাইমমতে পাব লাগিব কি 10 মিনিট দেৰি হৈছে 1 মিনিটো দেৰি হ'ব নালাগিব যা সোনকালে ভাত পানী বনাইকে এতিয়া আৰু আজি কি কাপোৰ পিন্ধি আছ আজি মোৰ লগৰ কেইজনমান আহিব ইমান গাঁৱলীয়া ভূতৰ নিচিনা কি বগা চাদৰ মেখেলা পিন্ধি আছেও ভাল কাপোৰ এযোৰ পিন্ধি থাকিবি আৰু মোৰ বাথৰুমত থকা কাপোৰ কানিখিনি ধুই পেলাবি হ'ব দিয়ক আৰু চব্জি অকল এখন নবনাবি কেইবাখনো বনাবি 12টা বজাৰ আগত চব ৰেডি হৈ যাব লাগিব কিন্তু সিহঁতি তাতকৈ আগতে আহিব হ'ব টাইমমতে কৰিব নোৱাৰে একো এটা কাম কেইজনী যে আনিলে ঘৰত মই ইমান ধুনীয়া চুলিবোৰ চাই দিছিলোঁ তাৰ পচন্দ নহ'ল এজনীহে পচন্দ হ'লগৈ তাৰ চুলিখিনি যেনে তেনে কালাৰ এটা দি দিলোঁ কেনেকুৱা বেয়া চুলি আছিলে ষ্ট্ৰেইট কৰি পিনে কালাৰ এটা কৰি দিলোঁ এতিয়া অলপ বাৰু ভালে লাগে মোৰ চাখা হ'ল কাপ প্লেট ইয়াৰ পৰা লৈ যাবি দেই এটা কথা বাৰু ভালে হৈছে মোৰ কথা একদম আখৰে আখৰে পালন কৰে বেলেগ বৰিয়ে নকৰে বাৰু সেইকাৰণে ইমান নচুব পাৰিছোঁ এনেকৈ ঐ কামবোৰ জল্দি হৈছে নাই হৈছে আৰু অঁ পাৰ্টিটো আজি আমাৰ ঘৰতে কৰিম আহিবি অঁ মই বোৱাৰীক কৈ দিলোঁ চব বনাবলৈ এইবোৰ চিন্তা কৰিব নালাগে আমাৰ ঘৰত বনোৱা মানুহ আছে অঁ এই তহঁতি 12মান বজাত পোৱাকৈ আহিবি আৰু অঁ হ'ব দে এতিয়া হ'ব দে ময়ো অলপ চাই মেলি দিওঁগৈ কি কৰিছে কিনা কৰা এখন চাই আহোঁগৈ কেনেকৈ কি কৰি জানে নাই ঘৰটো ভালকৈ চাফ চিকুণ কৰিলে নাই চাই আহোঁগৈ নহ'লেতো ভালকৈ নক'লেতো গুৰুত্ব নিদিয়ে কথা ইমান যে ভাগৰ লাগিছে এইবোৰ বনাই মেলি আৰু কিবা কিবি এইখিনি বনাব আছেই ইমান গাটো ভালো লগা নাই এওঁ যেতিয়া ঘৰত থাকে ইমান কাম কৰিব নিদিয়ে মায়ে কিন্তু যেতিয়া নাথাকে চব কাম মোকে কৰে কাপোৰ এইখিনি ধুব আছে কাপোৰ ধোৱা মেচিনটো আছে সেইটোতো ধুব নিদিয়ে ভালকৈ চফা নহয় বুলি মোকে কষ্টখন কৰাই চাম তোৰ কাম বন কৰি হ'ল যদি কাপোৰ সাজ সলাই লগে যাচোন মোৰ লগৰখিনি পাবহি এতিয়া মোক হাঁহিব নহ'লে মোৰ গাটোৱে ভাল লগা নাই ইমান অকণমান কাম কৰোঁতে তোৰ গা বেয়া হ'ল নাটক কৰিবলৈ আহিছ যা জল্দি কাম কৰগৈ সিহঁতি আহি পাবহি এতিয়া যা এজনীৰ লগত মোৰ কি হ'ব দেই ইমান বেমাৰটো কাম কৰিব লাগে কাপোৰখিনি আছেই আজি পুৰণি ঘৰত ভালকৈ পাৰ্টি কৰিব লাগিব বোৱাৰীকক যে ইমান কষ্ট দি কামবোৰ কৰাই তেখেতেও এদিন পাব মানুহ আছেনে বাহিৰলৈ ওলাই আহক মই পালোহি ৰৈ আছিলোঁ তেন্তে ইমান ঠিক কৰিলি অলপ দেৰি হ'ল আকৌ ৰাস্তাত খোজকাঢ়ি আহিছোঁ গম পাওঁ নে ইমান সময়ত হয় নি মই চব বস্তু বনাই মেলি ৰৈ আছিলোঁ তেতিয়াহ'লে খাম বুলিয়ে আছোঁ আৰু চিনি কোন ধৰিব পৰা নাই যে তই এনেকৈ আহিলি যে কি হ'ল আপোনালোকৰ বোৱাৰীজনী আকৌ মই ধৰিবই পৰা নাছিলোঁ তোক মই এইখিনি কাপোৰ পিন্ধি নলবি বুলি কৈছিলোঁ নাই কথা ক'লে ভালকৈ ক'লে আপুনি এনেকৈ হাত উঠাই দিছে যে বোৱাৰীজনী গাত মইনো কি ভুল কৰিলোঁ মোক যে আপুনি এনেকৈ মাৰি দিলে গাত তই কি বুজিবি অকৰা ভোট তই বন্দেজ পিন্ধি মোৰ লগৰ মানুহলৈ মই এতিয়া লাজ পাইছোঁ নাই তোৰ কাৰণে ঠক তাইনো কি ইমান বেয়া কাপোৰযোৰ পিন্ধিলে ঘৰতে আছে কাৰণে পিন্ধিছে আৰু আপুনি সেইবুলি মাৰ উঠাব লাগে নেকি আপোনাৰ লগত বন্ধুত্ব থকাটোৱে ভুল দেই আমি যাওঁগৈহে তোৰ কাৰণে মোৰ লগৰো মোক বেয়া পালে তই এতিয়া ওলাই যাম মোৰ ঘৰৰ পৰা মই ক'লে যাম এতিয়া মোক খেলি নিদিব যা মোৰ ঘৰত একখানে থাকিবি তোৰ কাৰণে মোৰ চব সম্পৰ্ক বেয়া হৈ থাকিলে